ঢেকীয়া বন শাক এয়া বেপাৰী আহিছিলে, বেপাৰীৰ পৰা ল'লোঁ। এইটো চেংমৰা বুঢ়া হ'বলা দেই। এইটো খাব পৰা হৈ আছে। এইটো কোমলীয়া। তাৰপিছতে ঢেকীয়া, তাৰপৰা নলটেঙা আৰু কেইবাবিধো দেই। সেইটো হৈছে নেপাপু নেপাপু। তাৰপিছত আৰু আছে কি বস্তু আছে হ'বলা, কেইবাবিধো আছে বুলি কৈছিলে নহয়। খাই ভাল পাব বুলি কৈছিলে, কিন্তু খাই ভাল পাম নে বেয়া পাম নে নাজানো। এতিয়া এডাল এডালকৈ এনেকৈ এইটো কোচতে লৈ লওঁ, তাৰপিছত কুটি লওঁ ন। তাৰপৰা এইটো এনেকৈ ছিঙি লওঁ এডাল এডালকৈ। তাৰপিছত ধুই পেলাই শুকুৱাই থোৱাই আছিলে বাৰু দেই। এনেকৈ নোধোৱাকৈ থোৱা নাই। 10টামান বজাতে আনিছিলে বেপাৰীয়ে। তাৰপিছত সেইখিনি ধুই পখালি চালনীত মেলি থোৱা ভাগে এতিয়া ৰ'দৰ পৰা সুমিয়াই আনিছোঁ। ৰ'দত নাই দিয়া বাৰু, অকণমান ছাঁতে দিয়া আছিলে। আপোনালোকে এইবিলাক চব্জি খাই ভাল পায় নে নাপায় জনাবচোন। মই হ'লে আকৌ এনেকুৱা লোকেল চব্জিয়ে খাওঁ বেছিকৈ। আমাৰ বাৰীৰ পৰা ছিঙি খাওঁ, খাওঁ। এইবিলাক যোনে খাব তাৰ মগজু অলপ বেলেগ হয় নাই, আলু দালি খোৱাতকৈ। ঢেকীয়া ভাজিম এতিয়া, এইবিলাক একো নাভাজোঁ। দালি ৰাতিপুৱা বনাই থোৱা আছে। এতিয়া 12টামান বজাত ল'ৰা স্কুল নহাৰ আগতে বনাই মেলি ৰেডি কৰি থৈ দিব লাগিব। 2টা বজাত ল'ৰা স্কুলৰ পৰা আহিব। যিহেতু মাকহঁতে এতিয়া এবাৰ সাৱধান হৈ থাকিব লাগিব, হয়নে নহয়? ল'ৰা অহাৰ লগে লগে ভাল লাগে শাক লাগে কান্দিব। ঢেকীয়াকেইডাল গোটেইকণকে দিম আৰু। বিহু পালেহি, ল'ৰাই ঢোল বজাইছে, নাচো নাচো লাগিছে আৰু।